নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে আন এটা ভিডিঅ'লৈ। আৰু আজি মোৰ লগত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ। অকল ইউটিউবাৰে নহয়, ইউটিউবাৰ বুলি ক'লে ভুল হ'ব, এজন ভাল অভিনেতাও মোৰ বন্ধু। সৰস্বতী পূজা আহিল, চব হজাম কৰিব পাৰি, কিন্তু এই যি 3 দিন মান আগৰ পৰা মেকআপ চেকআপ কৰি পেলাই যাবাৰ দিনা লগৰ পিতক কৈ তোক ইমান থৌকা দেখা আহিছে, মোক কেনাই দেখা আহিছে, মোক আপাগিলে চাবাৰে নহয়। কিয় চাব তোক? তইতো গা ধুদা, এই বাথৰুমডালত তুমি বেৰাত পানী মাৰাৰ বাহিৰে বেলেগ কিবা জানা তই? এইবাৰ বিজুলী ঢেৰকনি নহয়, এইবাৰ চুনামি লাগে, চুনামি। তাৱে যাবা যাতে নৰে, ঘৰত থাকিব লাগে। হে প্ৰভু চুনামি দে। তো সকলোৱে চিনি পায় কমল। হয়, নমস্কাৰ। আৰু কমলক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। ধন্যবাদ। তো পাপু আহিল, মানে ৰাতিপুৱা আহিব খুজিছিল। ৰাতিপুৱা একচুৱেলি মই বল খেলাই আছিলোঁ, তাৰপৰা ফোন কৰাত মই ক'লোঁ মই আহি ফিৰি যোৱাত মই ক'লোঁ মানে দূৰত আছিলোঁ, মই ঘৰক আহিব নোৱাৰি। মই ক'লোঁ ভাটিবেলা আহিবা, ভাটিবেলা ভালকৈ কথা পাতিম। তো ভাটিবেলা মই বল খেলাই আহি এই গা ধুবা গৈছিলোঁ, যাওঁতে ফোন কৰিছোঁ মই গম পোৱা নাই। তাৰপিছত ডাইৰেক্ট আহি গেল, ফোন চোন কৰিব নালাগে, কিন্তু সেই আৰু ক'ৰবাত গেলি আৰু দিগদাৰ না, ফোন কৰি আহাটো ভাল আৰু তথাপি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে তোমাৰ বায়োগ্ৰাফীটো জানিম। বায়োগ্ৰাফী। নমস্কাৰ, মোৰ নাম কমল ডেকা, মোৰ ঘৰ এই বালা বুলি কয়, আৰকুচিৰ পৰা অলপমান সোমাই আহিব লাগে। বায়োগ্ৰাফী মানে তোমাৰ মই বুজি নাপাওঁ কিন্তু ইংলিছ। এই বায়োগ্ৰাফী কৰি কি আছো, খাই কি ভাল পাওঁ, এই ফাদাৰৰ নাম। বাকী বালাত ঘৰ মোৰ, বালা আৰকুচিৰ পৰা অলপমান সোমাই আহিব লাগে। বাকী দেউতাৰ নাম শ্ৰী নিপেন ডেকা, মাইৰ নাম শ্ৰী ৰীণা ডেকা। বাকী ঘৰত আমি 7টা মানুহ, মাই, দেউতা আৰু বাইদেউ আৰু মই। আৰু এনেকৈ চলি আছোঁ। ৰিচেণ্টলি মোৰ BA কমপ্লিট হ'ল 3 মাহ আগত। তো এতিয়া চাই আছোঁ, ইউটিউবত চেনেল এটাও খুলিছোঁ, মানুহে অলপ কেনা কৰে চাই আছোঁ, চাই লওঁ কি হয়। সকলোৱে জানিব বিচাৰিছে মানে ইউটিউবত কেনেকৈ যাত্ৰাটো কেনেকৈ আৰম্ভ? ইউটিউবত মানে মই ফাৰ্ষ্ট টিকটক কৰিছিলোঁ। আমাৰ লগ লে তুমি চিনি পোৱা, ফটা চটা দিছি, ফটাটো নকা কি হ'ল দে। তো সি মই টিকটক কৰিলোঁ ফাৰ্ষ্টতে, ধৰা এইটো কিমান 2018 বা 19 ফাৰ্ষ্ট মানত। তো টিকটক কৰি 2020 মানত আছোঁ আৰু এনেকৈ কৰি আছোঁ। তেতিয়া আৰু ইউটিউবৰ বিষয়ে ইমান নাজানো, বা চেনেল টেনেল সেনা এনেকৈ নাছিল। তাৰপিছতে আমাৰ নিপুদা হেৰিৰ কলাকৃতি নিপু আমি চিনি পাই বহুত দিন কৰিছোঁ। হেৰি হ'ল 2 বছৰ হৈ গ'ল, 2.5 বছৰ হৈ গ'ল। তাৰপিছত নিপুদাই 2020 মোটামুটি জুলাই মানত না 2020 লাষ্ট মানত সেইখন মানত ফোন কৰি কলাকৃতিত আমাৰ চলি লগা আহিছিল, তো নাইডিও আহিব পাৰিবা নেকি? তো মই গ'লোঁ, যাই কৰিলোঁ 3-4টা মান ভিডিঅ'। তাৰপৰা ভাল পালাক, সেনেকৈ চলি আছোঁ। তাৰপিছত লেকো মাতিছিল একচুৱেলি। তাৰপিছত ই আৰু দাইদাক এটাৰ লগত মানে কি এই হেৰিত যায়, এই তোমাৰ এই লাইনত যি ৱাৰিঙৰ কাম থাকে তাতে মানে হেৰি হেল্পাৰ হিচাপত যায়। গেলি সি সেনেকৈ গুচি গ'ল। তাৰপিছত মই থাকি গ'লোঁ। তো আজিও কৰি আছোঁ, কিন্তু কলাকৃতি বহুত দিন ভিডিঅ' অহা নাই। আহিব নিশ্চয় আহিব, আপোনালোকে থৈছোঁ ধৰক, অলপ প্ৰব্লেমৰ কাৰণে অহা নাই। তো যেতিয়া পোনপ্ৰথমে কৰিছিলা ভিডিঅ' টিকটকত, তো টিকটকটো এতিয়া বন্ধ হৈ গ'ল, কেনেকুৱা ৰেছপন্স? মানে ভাল পাইছিলোঁ। আমাৰ 30,000ৰ ওচৰা-ওচৰি অলপ ফলোৱাৰ্ছ আছিল আৰু ভিউজো মাৰে আৰু দিল্লী ধৰা সেই আৰু 1.5 লাখৰ কাষাকাষি ভিউজ মাৰে। লাইক চাইকো আহিছিল বা কমেণ্ট চমেণ্টগিলা চাই ভাল লাগে। গাঁৱতো কৈ ফাৰ্ষ্টতে কৈছিল কি বনাই আহিলা। আমি তাৰমানে ৰিল বনোৱা নাছিলোঁ, তাৰ ৰিল আহে গানত বনোৱা নাছিলোঁ বেছি, আমি কণ্টেণ্টত বনাইছিলোঁ, তাৰমানে জমনি কণ্টেণ্ট বা এই কিবা কিবি বনাইছিলোঁ আৰু ভাল লগা, ডাবল মিনিঙৰ অলপ সিমান বেয়াও নহয়, চবেই চাব পৰা সেনেহান বনাইছিলোঁ। তো ৰাইজে বহুত ভাল পাইছিল। তো সেইটো টিকটক বন্ধ হওঁতে একচুৱেলি বেয়া লাগিছিল 2 দিনমান। তাৰপিছত আৰু উপায় নাই, প্লেটফৰ্ম গেছি, প্লেটফৰ্ম আহিব, ইনষ্টাগ্ৰাম আহিল, তাতে ৰিলত নামি গ'লোঁ। এতিয়া ৰিল বনাওঁ মাজে মাজে। খৰচ চাবত কেনেকুৱা এতিয়া প্ৰথম কৰিছিলা? এই খৰচ চাবত বঢ়িয়া, এই বনো ভাল লাগে, মাহঁতে ভাল লাগে বুলি কয়, বাইদেউ লেভেল দিয়ে ষ্টেটাছ মাৰি মোৰ ভাইটি, এইটো মোৰ ভাইটি, ভালেই আৰু সঁচাকৈ ভালো লাগে ভিডিঅ'বিলাক চাই, ৰাইজেও ভাল পায়। সেইটোৱে, সেইকাৰণে কৰি আছোঁ। পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনাটো মই পঢ়ি আছিলোঁ, ৰিচেণ্ট 3-4 মাহ মান হ'ল, BA কমপ্লিট হ'ল। তো এতিয়া চাই লওঁ কি হয়, যদি অলপ অভিনয়ৰ ফালেও গুৰুত্ব দি আছোঁ, যদি অভিনয়ত ভাল পাইছোঁ, কিন্তু আৰু যদি অলপ উৎসাহ পাওঁ, বাকী চব কাম গুলি দি এক্টৰ চেক্টৰ হৈ যাম, উৎপল নাজানে। তো আৰু এটা কথা জানিব বিচাৰিম, যেতিয়া এটা ভিডিঅ' বনোৱা যায়, চলি আছে একবাৰ, ঠিক আছে। তো যেতিয়া এটা ভিডিঅ' বনোৱা যায়, তাৰ আগত কণ্টেণ্টটো নিশ্চয় ভবা যায়। কণ্টেণ্ট মানে একচুৱেলি কণ্টেণ্ট ভাবা নাযায়, মানে ভিডিঅ'টোত কণ্টেণ্ট ভাবা নাযায় বুলি ক'লে ভুল হ'ব। মানে কেনেকৈ ভাবা যায় বোলে এনেকৈ আমি হাজো হৈ গুৱাহাটী যাম, কিন্তু এনেকৈ ভাবা নাযায় যে আমি হাজোত এইটো কৰিম। মই বুজাই দিছোঁ থুলমূলকৈ, তাৰমানে ভিডিঅ'টোৰ এইটো কৰিম, ইমান টাইমৰ হ'ব, সেইটো ভাবা নাযায়। তাৰমানে ভিডিঅ'টো ভাবা গ'ল বোলে এনেকৈ আপি এটা থাকিব, আপিটো এনেকৈ হ'ব, বিয়া হ'ব, এনেকৈ সেনেকৈ ভাবা গ'ল। যাই মাজত ডাইলগগিলা যি থাকে, ডাইলগগিলা মাজত ধৰি দিয়া যায়, থুলমূলকৈ কাট লোৱা যায়, মানে মাজত এইটো ডাইলগ তই মাৰ, এইটো ডাইলগ তই মাৰ, এইটো তই মাৰ, মিলি যাব সেনা। তাৰমানে লেখা নাযায় একচুৱেলি। তো কিছুমানে যি লেখে, তো নাইতো শ্বৰ্ট ফিল্ম কৰি আছ, তো নাই লিখি লোৱা, তো নাই ইমান মনত নাথাকে। আমাৰ মানে লেখা নাই, মানে ছাগাল আনিব যাব, জানতে গৰুটো হৰাব, সেনাহান কথা।
তো ৰাইজে চাই খুব ভাল পায় তো আপোনালোকৰ কেনেকুৱা লাগে তোমালোকৰ কেনেকুৱা আপোনালোক নকওঁ জন্মৰ লাংটা কালৰে বন্ধু আমি বাকী আমাৰ ভাল লাগে কমেণ্ট গিলা চাওঁ ভাল লাগে বা কিছুমানেতো বেয়াকৈ কমেণ্ট দিয়ে কি কৰি আছা বেয়া কমেণ্ট মানে পঢ়াই নাযায় না অলপ পঢ়ি দিয়া দুই এটা দিয়ে আমাৰ চব ফিল্মতো আহে তেনেকুৱাকৈ বেয়া কমেণ্ট ডিম্পু বৰুৱা আকৌ বেয়া কমেণ্ট মাৰে বা হেমন্ত বিশ্বকো চবে বহুত কোনোবা কোনবি ভাল পায় কোনোবা কোনবি ভাল নাপায় মানে বহুতে ভাল পোৱা বেয়া বস্তু থাকবই তুমি আগ বস্তা আলু কিনি আনো পচা আলু থাকবই কিন্তু সেই বুলি তুমি আগ বস্তা আলু নিকিনি যদি তুমি 1 কেজি আগ বস্তা আলু কিনো তেতিয়া তোমাৰ লছ হ'ব তুমি আগ বস্তা আলু কিনি আনা আনি পচাকেইটা চাইড কৰি দিয়া তোমাৰ নিশ্চয় ভাল হ'ব মানে বেলেগে জীৱকে বকি থাকবে বকপেয়া নুশুনা নিজতো নিজে কি কৰি ভাল পাওঁ সেইটোৱে আৰু কমলো সেইটোৱে কৰি আছে আৰু আগুৱাই যাক আমাৰ চেনেলৰ তৰফৰ পৰা তাকেও কামনা কৰোঁ আৰু বহুত ভাল ভাল ভিডিঅ' পাম বুলি আশা কৰিছোঁ নিশ্চয় মই দিব চেষ্টা কৰিম বাকী আমাৰ এই চেনেলটোত হুলুলুলু ব্লগ বুলি এটা চেনেল বুলি জানো এতিয়া জনপ্ৰিয় হৈ আছে নতুন চেনেল নাই বাৰু 10,000 ৰিচেণ্টলি ছাবস্ক্ৰাইবাৰ হৈ গ'ল 2 মাহ হৈছে বুলিবা তাতে মানে এটা প্ৰব্লেম হৈছে মানে কি এই মোৰ আইডেণ্টি ভেৰিফিকেশ্যনত এটা সৰু প্ৰব্লেম হৈছে তাৰ কাৰণে ভিডিঅ' গিলা আমি অলপ মানে কি গেপ লৈ দি আছোঁ কিন্তু যেতিয়া কামগিলা ঠিক এই বস্তুখিনি ঠিক হ'ব মানে ধৰক 15-20 দিন লাগব তো 20 দিন পিছত যেতিয়া কামগিলা ঠিক হ'ব তো ধৰক ডেইলি নেদিলেও একদিন ফালা ফালি নাৰা কাটা ভিডিঅ' দিম কবাৰ কিবা দিম ছাগাল চুৰ কৰা ভিডিঅ' দিম ছাগাল চোৰ নকৰোঁ চোৰ কৰি আনি ঘৰত আনি আৰু দিয়ে মই চোৰ কৰিছিলোঁ দা সেনাহান ভিডিঅ' পাব বঢ়িয়া ভিডিঅ' পাব সঁচাকৈ বহুত ভাল লাগিল আৰু ইমানখিনি টাইম দিলা ভাল লাগিল কেতিয়াবা লগ পাম নিশ্চয় মই তুমি ভাটিবেলা পুৱা আহিলে একচুৱেলি আমি জাগা চাব পাৰিলোঁ কিন্তু এতিয়াতো ৰাতিয়ে হ'ব বাকী আৰু আহিল এতিয়া আমাৰ এইটো পিছত দেখি যাম আপোনালোকে ঘৰত দেখিছে আমাৰ এইটো নতুনকৈ বনাই আছে মানে কি 2 বছৰ আগত খুটা ফুটি পুৰা একেলগে আহিব ঠিক নাই তাতো থাকিব লাগিব টকা পইচা নাই তাৰমানে 1.5 বছৰমান পুৰা কাম কৰিলাক এতিয়া ৰিচেণ্ট মানে পইচা নোহোৱা হৈছে তো এনেকৈ থোৱাই আছে ভাত কাৰিকেল ৰুচি নেকি পাছত দেখি নাজানো ভিতৰত দেখি তো সেইটো শেষত অডিয়েঞ্চক কি ক'বা অডিয়েঞ্চক তো চৰাই এণ্টাৰটেইনমেণ্ট চেনেল পাপুৰ এটা ভাল চেনেল মই চাই ভাল পাইছোঁ আপোনালোকেও চাবচোন নিশ্চয় ভাল পাব কাৰণ ভাল কাম কৰি আছে আৰু বহুতৰ ইণ্টাৰভিউ নলছোঁ আগতে এই বঢ়িয়া ভিডিঅ' দি থাকে এৰিয়ে দিয়ক ইণ্টাৰভিউ ব্লগৰ চেনেলটো আৰু বেলেগ দুটা চেনেল আছে পাপু ভাই কি আছিল পাপু ভাই অকল তো পাপু ভাই এটা আৰু চৰাই এণ্টাৰটেইনমেণ্ট এটা দুটা চেনেল আপোনালোকে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক লাইক কৰক উঠি আহা চলি চাওকচোন চবেই ভাল কাম কৰি আছে ইমান কষ্ট কৰি মোৰ তাকে আহিছে নাই নাহে বাৰু এই ভিডিঅ' বনাব আহিছে ফাৰ্ষ্ট খানা খাব মাতলি নাই এই আমাৰ আইতাৰ ভোজ গেল তাতে মাতিলোঁ কিবা এই সদ্যতৰ বিয়া গেল তাতে মাতিলোঁ নাই প্ৰব্লেম আছিল ভাল লাগিল বাৰু আজি আহিলে ভাল লাগিল বহুত আমি চাহ খাব লাগিব কিন্তু ভাল মায়ে কৈছোঁ মই কৈছোঁ এই অলপ কাম আছে কামখিনি কৰি ৰাতি হৈ যায় নে এই ডুবচি ৰঙা হৈছে বেলি সেইকাৰণে সেইটো প্ৰব্লেম ইমানখিনি টাইম দিলা খুব ভাল লাগিল আৰু ভৱিষ্যতে এনেকৈ লগ পাম ভৱিষ্যতে নহয় সদায় লগ পাম আৰু পাৰিলে এটা প্ৰেংক কল ল'ম কমলৰ পৰা আপোনালোক মাত চাত বেলেগ কৰি দিবা নহ'লে মই ধৰিম ঠিক আছে তো শেষত আমাৰ ৰাইজেও দাবী কৰিছে এটা শ্বেৰ শুনি লওঁ শ্বেৰ বুলি কয় নে শ্বেৰে গৈ শ্বেৰ চায়েৰি কিবা এনা গৈ মন আছো এনা মিলে 2 লাইন মান মিলে দেই দিলে ভাল হৈ যায় তো এটা নহয় দুটাই মেট দিছোঁ বহাগ আহে কুলিয়ে মাতে থৌগ আপি গিলাই পাদলি কুভিচ্ছ কৰি থাকে আৰু এটা মাত দিছোঁ এটা মাৰিলোঁ আৰু এটা মাৰোঁ জেএছ বিয়ে দিয়ে শিক্ষা জেএছ ভেকচিন বনাওঁ কেনে ভিডিঅ' বনাওঁ জেএছ বিয়ে দিয়ে শিক্ষা তুমি মোৰ জীৱনলৈ অহাৰ পৰা সাধিব লগা হ'ল মই ভিক্ষা মানে এনেকৈ খাইছি ভাল ৰিচাৰ্জ গোটাই নিয়ে ওই ৰিচাৰ্জটো মাত দিয়া কিনে জোতা দিছোঁ এই কাপোৰ দিছোঁ ৰিচাৰ্জ অনলাইন পে'মেণ্ট মাতি থাকোঁ মানুহে ভাবে মই হেৰি নকৰোঁ খৰচ নকৰোঁ দুনিয়াত 3 টকা আছে তো সেইটোৱে গাইছ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমা কৰিব নিশ্চয় আৰু এটা জনপ্ৰিয় নাম আছে কৈ দিওঁ নেকি কুলি কেনেকৈ হ'ল জানিবা নেকি সেইটো মানে টক শ্ব' এখন হৈছিল অলাক্ৰেজিত মানে ধৰা 2021 ধৰা লাষ্ট আৰু 1 বছৰমান কাম কৰাৰ পিছতে তাৰপিছত এটা আম আনিছোঁ মই চিনি এনেকৈ আম এটা খাওঁ তাৰমানে টক শ্ব' যদি তাতে একডাল আম আছে চাপত ইমান মানত একডাল আম আছে মই এনেকৈ টানি আনিলোঁ আমি চেলাবা ধৰিছোঁ আৰু সেনাতো আমটো চাজি কুলি বেটা এই কলা আজি পাতি থৈ দিয়ে সেনা তাৰপৰা বেটালে কৈছে ইয়াৰ নাম কুলি বেটাই দিব লাগে এনেকৈ কৈ টক শ্ব' কাৰণে সেই ফাৰ্ষ্ট টক শ্ব' নামটোৰ এটা ৰহস্য আছে আৰু এই ভাল ৰয় এনেই কোৱা নাই কুলি এনেকৈ নাম দিয়া নাই মই আমটো চিনি আনিছিলোঁ খাবাক লাগি চিনি আনাতে কুলি বেটা সেইটো দৌৰিলে দিলোঁ দেনতে সিদিনা টক শ্ব'ত কৈ দিলাক এই কুলি বেটা এনেকৈ খেদাই যি খেদাতে কুলি বেটা আম বুলি ক'লাক ভাল লাগে বুলি ক'লে কোনিয়া কাটি দে ফোন কুলি বুলি তো বহুতখিনি কথা জানিলোঁ আৰু পিছত কেতিয়াবা জানিম ভালকৈ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ লগ পাম গাইছ নাই আজি আহিছি ভাল লাগছি বিয়ে চিয়ে নাহিলে আমাৰ কথা নাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই থেংক ইউ